হেল্ল' এভৰিৱান আৰু আজি মই বনাবলৈ লৈছোঁ মাগুৰ মাছৰ লগত কচুৰ জালুকীয়া শাক আৰু মাগুৰ মাছৰ লগত কেতিয়াবা কচুৰ জালুকীয়া শাক আপোনালোকে খাই পাইছেনে নাই আৰু যদি নাই পোৱা এবাৰ বনাই খাব আৰু খুবেই ভাল লাগে খাই আৰু যিহেতু বতৰ ডাৱৰীয়া আৰু আজি ভাবিলোঁ মাগুৰ মাছৰ লগত ডাল কচুৰ জালুকীয়া শাক খাওঁ বুলি তেন্তে চাই থাকক মইনো আজি কেনেকৈ ডাল কচুৰ লগত মাগুৰ মাছৰ জালুকীয়া শাক বনাবলৈ লৈছোঁ। কেৰাহী গৰম হৈ গৈছে, ইয়াতে দি দিম মই এতিয়া মিঠাতেল আৰু ইয়াতে এতিয়া দি দিলোঁ মিঠাতেল আৰু এতিয়া মিঠাতেলখিনি গৰম হ'বলৈ দিম আৰু এইফালে হৈ গ'ল তেল গৰম আৰু এতিয়া মই ইয়াতে দি দিম পিঁয়াজখিনি আৰু এইফালে দি দিলোঁ পিঁয়াজ আৰু এতিয়া ইয়াতে দি দিলোঁ মই তেজপাত আৰু শুকান জলকীয়া এইখিনি ভালকৈ লৰাই লওঁ আৰু এইফালে এতিয়া আমাৰ পিঁয়াজ ৰঙচুৱা হৈ গ'ল আৰু ইয়াতে এতিয়া দি দিম মই আলু আৰু বিলাহী ইয়াতে দি দিলোঁ আলু আৰু বিলাহী দিয়াৰ পিছত এতিয়া এইখিনি মই ভালকৈ লৰাই দিম আৰু এতিয়া আলুখিনি অকণমান সময় ফ্ৰাই কৰি ল'ম আৰু এতিয়া ইয়াতে দি দিলোঁ মই হালধি 1 চামুচ আৰু হালধি 1 চামুচ দিয়াৰ পিছত এইখিনি ভালকৈ লৰাই দিলোঁ আৰু এতিয়া ইয়াতে দি দিলোঁ মই এয়া মাগুৰ মাছ আৰু মাগুৰ মাছটো আপোনালোকে ফ্ৰাই কৰি লওঁ বুলি ক'লেও ল'ব পাৰে কিন্তু মই ফ্ৰাই কৰি লোৱা নাই এনেকৈয়ে দি দিছোঁ যিহেতু মানে ফ্ৰাই কৰি ল'লে ইমান এটা সোৱাদ নালাগে শাককণ খাই আৰু সেইটো কাৰণে মই এনেকৈয়ে দি দিছোঁ মাছখিনি আৰু এতিয়া এইখিনি অকণমান সময় মই এনেকৈ ভাজি ল'ম আৰু এতিয়া ইয়াতে দি দিম মই দাইল আৰু দাইল মই অলপমান সময় তিয়াই ৰাখিছিলোঁ আৰু ইয়াতে দি দিছোঁ আৰু দাইল আৰু এতিয়া এইখিনি ভালকৈ পুনৰবাৰ লৰাই দিম আৰু এতিয়া এইখিনি এনেকৈ অকণমান সময় মই ভাজি ল'ম আৰু এতিয়া এইফালে দাইল ভজা হৈ গ'ল আৰু এতিয়া ইয়াতে মই কাটি লোৱা কচুখিনি দি দিম এয়া দি দিলোঁ ডাল কচুখিনি আৰু ডাল কচুখিনি মই ভালকৈ ধুই পেনে টুকুৰা টুকুৰকৈ কাটি লৈছিলোঁ আৰু এতিয়া ইয়াতে এইখিনি দি দিলোঁ আৰু এতিয়া এইখিনি মই ভালকৈ পুনৰবাৰ লৰাই দিম এতিয়া এইখিনি ভালকৈ লৰাই দিছোঁ আৰু মাছটো আপোনালোকে এনেকৈ যদি আপোনালোকে মানে ধৰক ডাল কচু খায় পাত শাকৰ লগত খায় মাছটো আপোনালোকে ফ্ৰাই কৰি ল'ব পাৰে কিন্তু হাফ ফ্ৰাই কৰি ল'ব ফুল ফ্ৰাই কৰিলে খাই ভাল নালাগে আৰু এনেকৈতো আগৰ দিনতো প্ৰায় মানুহে কেঁচাকেই মাছ দিছিলে শাকত আৰু কেঁচাকৈ দিয়া মাছৰ সোৱাদটো মানে বেলেগ ফ্ৰাই কৰি নলয় ডাইৰেক্ট মানে কেঁচাকেই দি দিয়ে শাকতে আৰু সেইটো সোৱাদটো খাবলৈ মানে বেলেগ হয় শাককণৰ আৰু এতিয়া এয়া কচুখিনি মই ভালকৈ লৰাই দিলোঁ আৰু এতিয়া মই ইয়াতে দি দিম জোখ অনুযায়ী জালুক আৰু যিহেতু এইবোৰ ঘৰৰ জালুক হয় খুবেই জ্বলা সেইটো কাৰণে মই 1 চামুচ জোখাৰে দিছোঁ বেছি দিয়া নাই আৰু আপোনালোকেও নিজৰ জোখ অনুযায়ী জালুক লৈ ল'ব পাৰে কম বেছি পৰিমাণে আৰু এতিয়া এইখিনি মই ভালকৈ পুনৰবাৰ লৰাই দিম আৰু এতিয়া এইখিনি মই কম জুইতে অলপমান সময় ভাজি থাকিম আৰু এতিয়া এয়া জোখ অনুযায়ী দি দিলোঁ মই নিমখ আৰু এতিয়া এয়া শাক মোৰ ভালকৈ ভজা হৈ গ'ল আৰু এতিয়া ইয়াতে দি দিম মই উতলাই থোৱা গৰম পানী আৰু এয়া উতলাই থোৱা গৰম পানীখিনি মই ঢালি দিছোঁ আৰু এতিয়া গৰম পানীখিনি দিয়াৰ পিছত এইখিনি উতল আহিবলৈ দিম আৰু অলপমান সময় সিজিবলৈ দিম আৰু এইফালে শাক যেতিয়া উতল আহিলে তেতিয়া মই এয়া ঘাটনি মাৰি ডালে শাকখিনি অকণমান ঘাটি দিছোঁ যাতে কচু ঠুৰিবোৰ ভাগি যায়
আৰু আজি এয়া ৰেডি হৈ গ'ল ডাল কচু আৰু মাগুৰ মাছৰ জালুকীয়া শাক আৰু আপোনালোকে যদি মই বনোৱা ধৰণে খাই পোৱা নাই তেনেহ'লে নিশ্চয় এবাৰ মই বনোৱা ধৰণে ট্ৰাই কৰিব খাবলৈ খুবেই ভাল পাব যিহেতু বনোৱাৰ পদ্ধতিবোৰ মানে বেলেগ বেলেগ হ'লে খোৱাৰ সোৱাদো বেলেগ বেলেগ হয় নহয় জানো আৰু মই বনোৱা ধৰণে যদি আপোনালোকে বনাই খাই পোৱা নাই এবাৰ ট্ৰাই কৰিব খুবেই ভাল পাব খাবলৈ তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ পুনৰ এটা নতুন ভিডিঅ' লৈ পুনৰ আপোনালোকৰ মাজত উপস্থিত হ'মি তেন্তে আজিলৈ শুভৰাত্ৰি